क'क्राझार जिल्लानि श्रीरामपुराव दिनै बेलासियाव गिख्रंथाव लामा जाब्रबथाय जायो। बे लामा जाब्रबथायाव जायगायावनो सानै सुबुंनि जिउ खहा जायो। मटर साइकेलजों गसाइगावनिफ्राय श्रीरामपुर फारसे थांबाय थानाय समावनो लामा जाब्रबथाया जायो। AS 16G504 नम्बरनि मटर साइकेलजों श्रीरामपुर फारसे थांबाय थानाय समावनो RJ 02GB608 नम्बरनि ट्राकजों सौग्रावनायाव बे दुखुनांथाव गिख्रंथाव जाथाया जायो। जाथाय जायगायावनो जिउ गोमानाय सानै सुबुंनि मुङा जाबाय धुबरी जिल्लानि तामारहाटनि हरिपुर गामिनि मण्डल उपेन्द्रनाथ राय आरो बासन्तिपुर गामिनि बिमल राय। তেখেত হ'ল হৰিপুৰ গাঁৱৰ। তেওঁৰ নাম আছে উপেন্দ্ৰনাথ ৰায়। তেওঁ চাৰ্কেল অফিচৰ এগৰাকী কৰ্মচাৰী আছিলে, লাট মণ্ডল আছিলে তেওঁ, আৰু তেওঁ ৰিটায়াৰ্ড পাৰ্চন। তেওঁ আমাৰ লগত একেলগে পঢ়া শুনা কৰা মানুহ আছিল, এগৰাকী সৰ্বৰাহী ব্যক্তি আছিলে। তেখেতো বাইকৰ পিছপিনে আছিলে। বাসন্তিপুৰ গাঁৱৰ বিমল চন্দ্ৰ ৰায়, তেখেত গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি আছিলে। আৰু 2018 চনৰ আগষ্টত যেতিয়া আমাৰ এই ৰেল অৱৰোধ আমি কৰিছিলোঁ, সেই ৰেল অৱৰোধত তেওঁ এগৰাকী আসামী আছিলে। আৰু সেইটো কেজ আছিল, সেই কেজৰ আজি তাৰিখ আছিল। তেওঁ এইটো কেজৰ তাৰিখৰ কাৰণে গোসাইগাঁৱত এটেণ্ড কৰি তেওঁ ঘৰলৈ গৈ আছিলে। এপ্ৰক্সিমেটলি 2:30 হ'ব সময়, আৰু এই সময়ত তেওঁ অন দা ৱে গৈ আছে। আৰু বিপৰীত ফালৰ পৰা তীব্ৰবেগী এখন ট্ৰাকে তেওঁক মহতিয়াই লৈ গ'ল। তেওঁৰ লগত আৰু এগৰাকী মানুহ আছিলে, আৰু দুয়োজনে থিতাতে নিহত হ'ল। বিমল ৰায় এগৰাকী সন্মিলনীৰ সক্ৰিয় কৰ্মী আছিলে। তেখেতৰ বিয়োগত কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা অপৰিণীয় ক্ষতি হ'ল। লগতে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰীৰামপুৰ মণ্ডলৰ ভাইচ প্ৰেছিডেণ্ট আছিলে। আৰু সামাজিক কাম কাজত আমি একেলগে দুয়ো কাম কৰিছিলোঁ। তেখেতৰ বিয়োগত মই যথেষ্ট মৰ্মাহত হৈছোঁ। আমি একেলগে সকলোবিলাক কামত পৰস্পৰৰ মাজত আণ্ডাৰষ্টেণ্ডিং এটা আছিল। আজি তেখেতৰ বিয়োগত মই বহুত দুখ পাইছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি সহায় সহানুভূতি আমি যিমানখিনি পাৰোঁ আগবাঢ়াই যাম। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তেখেতে যাতে বিদেহী আত্মাই চিৰশান্তি লাভ কৰে, তাকে কামনা কৰি আজি মই বহুত মৰ্মাহত হৈ আপোনালোকৰ আগত এই কথাটো गसाइगावनिफ्राय सनाराम मोसाहारिनि रिपर्ट, समनि रादाब।